হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মই অন্যতা ভিজিবলৈ। আৰু আজি হৈছে কাতি বিহু। মোৰ ফালৰ পৰা আপোনালোকক সকলোকে কাতি বিহু শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো তেওঁলোকে সকলোকে চাই থাকিব। আৰু এইফালে সন্ধিয়া লগা তুলসী তলত মানে জেপি মুচি হৈ গ'ল। আৰু বোলো ময়ো এনেই আছোঁ আৰু এতিয়া অকণ পাছত ওলাই যাম ঘৰে ঘৰে প্ৰসাদ খাবলৈ। বোলো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু গাইছ, এইবাৰ মন চন বেয়া লাগি আছে কাতি বিহু পাতিবলৈ, কাৰণ মানে জুবিন দা নাই যে, সেইকাৰণে। আৰু এইফালে চাকি জ্বলাইছোঁ তুলসী তলত। সন্ধিয়া লাগিলে মানে। তাৰপিছত এইফালে চাকি জ্বলাইছোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে, এইফালে আমাৰ ঘৰৰ প্ৰসাদখিনি আৰু মানুহ আহিবলৈ আছে খাবলৈ। আৰু বোলো ময়ো যাওঁ, এয়া বৰটেঙা প্ৰসাদ আপেল কল এৰাল থৈ দিয়া আছে। আৰু গাইছ, ময়ো আহিলোঁ প্ৰসাদ খাই পেলাই মানুহৰ ঘৰলৈ গ'লোঁ। ময়ো গুচি আহিলোঁ আৰু ঘৰলৈ। বহুত দেৰি হ'ল, এতিয়া 8টা চাৰে 8টামান হ'ল। আৰু এইফালে ৰাতি চাকি জ্বলি আছে। কিছুমান চাকি গছ নুমালে, এইফালে দেখিবলৈ আছে দুগছ চাকি নুমালেই। আৰু তুলসী তলৰ চাকি এতিয়ালৈকে জ্বলিয়ে আছে। আৰু গাইছ, মই স্পৰ্টিং পিন্ধি খুলি দিলোঁ, গেঞ্জি পিন্ধি আছোঁ। আৰু লগৰ বস্তু এটা দেখাম, এই গছ হৈছে স্পেচিয়েলকৈ জ্বলাইছোঁ চাকি। এই গছ জুবিন দাৰ কাৰণে জ্বলাইছোঁ। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।